গুড মৰ্নিং এভৰিৱান। পোনপ্ৰথমতে নলেজ চেনেলটোলৈ মই সকলোকে স্বাগতম জনাইছোঁ। তো আজি যোৱা ভিডিঅ'ত আমি কৈছিলোঁ যে 212টো আমি কেনেদৰে নামকৰণ কৰিব পাৰোঁ। যে নামকৰণ কৰাৰ পদ্ধতি বহুকেইটা আছে। যে আমি ইয়াত আমাৰ নামকৰণৰ সুবিধাৰ কাৰণে আমি ইয়াত ছাইডত লিখি লৈছোঁ যে একক, দশক, শতক, হাজাৰ এনেকুৱাকৈ আমি ভাগ কৰি লৈছোঁ। তো ইয়াত চাওক 2, ইয়াত প্ৰথমতে 2 চাওক, এই 2টো কোনটো স্থানত আছে, গতিকে আমিতো স্থানটো গম পাম। ইয়াত এককৰ স্থানত আছে। আকৌ দশকত কোন আছে, 1 আছে, গতিকে 1 × 10 = তাৰ স্থানটো কিমান হ'ব, 10 হ'ব। অৰ্থাৎ আমি দশক থাকিলে আমি তাক 10 বুলি ক'ব পাৰোঁ। যদি 2 থাকে বা 2 10 বা 1 থাকিলে 1 অৰ্থাৎ 10, আৰু যদি 3 থাকে যদি 3 10 হ'ব। গতিকে দশক আৰু এককৰ যিটো স্থান হ'ব, এই স্থানটো আমি লগ লাগি এটা নাম্বাৰিঙত পৰিণত হ'ব। আৰু যেতিয়া নাম্বাৰিঙত পৰি তাক আমি নামকৰণ কৰিব লাগিব। তেনেকুৱাকৈ 12, তেনেকুৱাকৈ 12, এই 12টো আমি ইয়াৰ পৰা পাইছোঁ। অৰ্থাৎ কি 10 আৰু 2, 10 আৰু 2ৰ পৰা পাইছোঁ, 10 আৰু 2ৰ পৰা পাইছোঁ। দেখিলে মন দিব। তাৰপিছত শতকত কোন আছে, 2 আছে, গতিকে শতকত 2 আছে, গতিকে 2 × 100, গতিকে আমি 200 বুলি ক'ব পাৰোঁ। তাক শতক থাকিলে আমি শ বুলি উচ্চাৰণ কৰিব পাৰোঁ, যেনে 200। আকৌ ইয়াত চাওক, যদি 5 থাকে, যদি হাজাৰত 5 থাকে, গতিকে তাক 5000, যদি 6 থাকে 6000, এনেকুৱাকৈ আমি নাম্বাৰিঙৰ কৰাত সহজ হ'ব। গতিকে এইখিনি আছিল আগৰ ভিডিঅ'টোৰ আমি কিছুমান ডিছকাশ্যন আছিল। এই ভিডিঅ'টোৰ আমাৰ কিছুমান ডিছকাশ্যন আছিল, আগৰ ভিডিঅ'টোৰ আমাৰ কিছুমান ডিছকাশ্যন আছিল। গতিকে এইবাৰ আমি আলোচনা কৰিম যে আটাইতকৈ ডাঙৰ আটাইতকৈ সৰু সংখ্যাবিলাক কেনেকৈ আমি চিনাক্ত কৰিব পাৰোঁ। যদি চাওঁ, যিহেতু আমাৰ ইয়াত ইয়াত যেতিয়া আমাৰ নাম্বাৰিঙৰ ক্ষেত্ৰত যেতিয়া আমি নামকৰণ কৰাত সহজ হ'ব, আমি বুজি পাইছোঁ ইতিমধ্যে। আৰু যিসকলে বুজি পোৱা নাই মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় সহায় কৰিম। গতিকে ইয়াত চাওক, আমি যিহেতু ইয়াত আমি নামকৰণৰ ক্ষেত্ৰত আমি বুজি পাইছোঁ, গতিকে আমাৰ ইয়াত যেতিয়া আমাৰ সংখ্যাবিলাক থাকিব, আমি নামবিলাক ক'ত সহজ হ'ব। তেনেকৈ 382 আছে, ইয়াত আছে 4972, ইয়াত আছে 18, ইয়াত আছে 59785, আৰু ইয়াত থাকিব 750। গতিকে চাওক, ইয়াত সুধিছে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা। গতিকে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা ওলাব লগা হ'লে আমি প্ৰথমতে চাব লাগিব যিকেইটা নাম্বাৰ দিয়া আছে, যিকেইটা সংখ্যা দিয়া আছে, গতিকে এই সংখ্যাকেইটাৰ ডিজিট কেইটা আছে, এই সংখ্যাকেইটাৰ ডিজিট কিমানটা আছে। গতিকে ডিজিট আমি চাওঁ, অৰ্থাৎ অংক কিমানটা আছে, প্ৰত্যেকৰে অংক কিমানটা আছে এইটো লক্ষ্য কৰিব লাগিব। যে ইয়াত আছে 3টা অংক, ইয়াত আছে 4টা অংক, ইয়াত আছে 2টা, ইয়াত আছে 5টা, ইয়াত আছে 3টা আছে। গতিকে আমি ইয়াৰ পৰা ৰিজাই কৰিব পাৰোঁ, ইয়াৰ পৰা আমি চাব পাৰোঁ যে ইয়াত আছে 3টা, ইয়াত 4টা, ইয়াত 2টা, ইয়াত 5টা, ইয়াত আছে 3টা। গতিকে ইয়াৰ পৰা আমি গম পাওঁ যে গোটেইকেইটাতকৈ ডাঙৰ ডিজিট হ'ল 5। গতিকে এই 5টা ডিজিট থকাটো আমাৰ বাকী কেইটাতকৈ নিশ্চয় ডাঙৰ হ'ব। গতিকে আমি চবচে ডাঙৰ কোনটো পালোঁ, আমি এইটো পাই গ'লোঁ, 5 ডিজিট, অৰ্থাৎ 5টা অংক থকাটো ডাঙৰ পাই গ'লোঁ। গতিকে 59785টো ডাঙৰ হ'ব বাকী কেইটাতকৈ। আৰু তাৰপিছত আমি কি হ'ব, 4টা ডিজিট থকাটো, 4টা ডিজিট থকাটো আমাৰ ডাঙৰ হ'ব। ইয়াত এটা কথা লক্ষ্য কৰিব লাগিব, ইয়াত যে আমাৰ 3টা ডিজিট আছে, 382 আৰু ইয়াত আছে 750, এই দুটা ছেম ডিজিট, ইহঁতৰ ডিজিট কেইটা ছেম ডিজিট। যদি কোনোবাই সুধিব পাৰে যে এই দুজনৰ মাজত কোনজন ডাঙৰ, তো তাৰ কাৰণে মই ইয়াত লিখিছোঁ। চাওক, ইয়াত চাওক 382 আৰু 750, ইয়াত ডিজিট ছেম ডিজিট, ইয়াৰো 3টা ডিজিট আছে, ইয়াৰো 3টা ডিজিট আছে। গতিকে মই এইখিনিতে সেইকাৰণে মই এই যিটো নাম্বাৰিঙৰ ক্ষেত্ৰত সেইকাৰণে মই ইয়াত ভাগ কৰি দেখুৱাই পেলাই বুজাই দিছোঁ। তো তাৰ সুবিধাৰ কাৰণে গতিকে আমাৰ ইয়াত সুবিধা হ'ব 382 আৰু 750, ইয়াত আছে 3টা ডিজিট, ইয়াত আছে 3টা ডিজিট, ছেম ডিজিট, অৰ্থাৎ ছেম অংক আছে। গতিকে চাওক, আমি গণিব লাগিব যে একক, দশক, শতক, শতকৰ স্থানটো আমি চাব লাগিব। কোনটো স্থান চাম, আমি শতকৰ স্থানটো আমি চাম। গতিকে শতকৰ স্থানটো আমাৰ আছে 3, 382 শতকৰ স্থান কোন আছে, 3 আছে। আৰু 750ৰ যিটো শতকৰ স্থান হ'ব, এই শতকৰ স্থান কোন আছে, 7 আছে। গতিকে 3 আৰু 7 ডিজিটৰ মাজত কোনটো ডিজিট ডাঙৰ, গতিকে 7 ডিজিট ডাঙৰ। গতিকে আমাৰ যিটো 3টা ডিজিটৰ নাম্বাৰিং 382 আৰু 750 কোনটো ডাঙৰ হ'ব, 750 ডাঙৰ হ'ব। গতিকে এইখিনি হ'ল আমাৰ কৈছে কি, আমি যেতিয়া আমাৰ ছেম ডিজিট থাকিব, এই ছেম ডিজিট থাকিলে আমাৰ এনেকুৱা কণ্ডিশ্যন আমি উলিয়াই লাগিব। যদি 4টা ডিজিট থাকে,
তো আমি 4 নম্বৰ যেটো স্থান হ'ব এনেকুৱা হাজাৰৰ স্থানটো চাব লাগিব হাজাৰৰ স্থানটোৰ যেটো অংক থাকিব অংকটো যোনটো ডাঙৰ হয় গতি সেইটো নাম্বাৰ ডাঙৰ হ'ব এইখিনি হ'ল আমাৰ যেটো ডাঙৰ সৰু সংখ্যাবিলাক চিনাক্ত কৰাত আমাৰ কেনেকুৱাকৈ উলাব লাগে গতি এইখিনি আমি ইয়াত বুজি পাইছো ইয়াৰ পিছত আমি আলোচনা কৰিম যদি ইয়াত কিছুমানে বুজি পোৱা নাই বা বুজাত অসুবিধা হৈছে গতিকে মোক কমেন্ট কৰি জনাব মই নিশ্চয় হেল্প কৰিম ইয়াৰ পিছত আহিলে আমাৰ সংখ্যাৰ গঠন সংখ্যাবিলাক কেনেকৈ গঠন সংখ্যাবিলাকটো গঠন হ'ব লাগিব যে কিছুমান ডিজিট দিয়া থাকিব যেনে 2 3 5 7 ইটো হল ইয়াত দিয়া আছে 4টা ডিজিট দিয়া আছে এই 4টা ডিজিটৰ মাজত সংখ্যা এটা গঠন কৰিব লাগে ইয়াত এটা বুলি নহয় বহুকেইটা গঠন কৰিব পাৰি গতিকে কেতিয়াবা সুধিব পাৰে যে এই অংককেইটাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি আটাইতকৈ সৰু সংখ্যাটো কি কৈছে এইবিলাক আমি সংখ্যাৰ গঠন বিলাকত কৈছে আমাৰ যেতিয়া ডিজিট দিয়া থাকিব তেতিয়া তাৰ পৰা আমি বনাব লাগিব গতিকে কেনেকৈ বনাম কেনেকৈ আমি তিনিটা অংক আটাইতকৈ ডাঙৰ সংখ্যাটো বনাম বা চাৰিটা অংক আটাইতকৈ ডাঙৰ সংখ্যা বনাম আটাইতকৈ সৰু সংখ্যা বনাম গতিকে এইটো আমি কেনেকৈ বনাম এটো আমি নিশ্চয় নেক্সট ক্লাছত আমি বুজাম গতিকে সকলোকে নেক্সট ক্লাছৰ কাৰণে আমি চোৱাৰ কাৰণে অনুৰোধ জনাইছো যে নেক্সট ক্লাছত আমি ইয়াৰ যেটো সংখ্যাৰ গঠন বিতংভাৱে বুজাৰ কাৰণে চেষ্টা কৰিম সকলোৰে কাৰণে সুবিধা হ'ব যদি ইয়াত যদি কিছুমান বস্তু বুজি পোৱা নাই গতিকে মোক জনাব আৰু মোৰ ভিডিওটো যদি চাই ভাল লাগিছে গতি লাইক কৰিব শেয়াৰ কৰিব আৰু লগতে যদি নতুনকৈ আহিছে ইয়াত গতি সাবস্ক্ৰাইব কৰিব ঠিক আছে তো আজিলৈ ইমানে ধন্যবাদ